আকৌ এটা নতুনকৈ ভ্লগ লৈ আহিছোঁ। এতিয়া বাজিছে ৰাতিপুৱা 10:30 আৰু মই গা পা ধুই আজৰি হৈ আহিলোঁ। আহি ভাবিলোঁ ভাতৰ লগত খোৱাকৈ কিবা এটা বনাওঁ। বৰ বিশেষ নহয়, সকলোৱে বনাব জানে আৰু সকলোৱে খাই এনেকৈ বনায়। তথাপিও মইনো কেনেকৈ বনাওঁ সেইটোকে দেখাবলৈ বিচাৰিছোঁ। তেতিয়াহ'লে পলম নকৰি বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কেৰাহী গৰম হোৱাত মই তাত অকণমান মিঠাতেল দিছোঁ আৰু তেলখিনি গৰম হোৱাত মই কাটি লোৱা পিঁয়াজ জ্বলাখিনি দিছোঁ আৰু এইখিনি এতিয়া মই ৰঙচুৱা হোৱালৈ কিছু সময় ভাজি থাকিম। পিঁয়াজখিনি ৰঙচুৱা হৈ ভাজি হোৱাৰ পিছত মই এটা বাটিত সৰু সৰুকৈ আলু কাটি লৈছোঁ। এইখিনি ইয়াত দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। মই কিন্তু আলুখিনি কটাৰ টাইমত ভিডিঅ' কৰা নাই। আৰু ইয়াত এতিয়া মই সোৱাদ অনুসৰি নিমখ দিছোঁ, এচামুচ হালধি গুড়ি দিছোঁ আৰু ভালদৰে লৰাই আছোঁ। ইয়াৰ লগত মই এচামুচ জিৰা আৰু ধনিয়া পাউডাৰ গুড়িৰ এটা মিক্স মছলাও দি দিছোঁ আৰু ভালদৰে লৰাই দি আছোঁ। ভালদৰে লৰা হোৱাৰ পিছত মই ইয়াতে কিছু সময় ঢাকনিখন দি এনেদৰে ভাজি থাকিম। ঢাকনি লগাই কিছু সময় ভজাৰ পিছত মই ইয়াতে গৰম পানী ব্যৱহাৰ কৰিছোঁ আৰু ভালদৰে লৰাই দি আছোঁ। গৰম পানী ব্যৱহাৰ কৰিলে আঞ্জাবোৰৰ সোৱাদ বৰ ধুনীয়া হয়, যাৰ বাবে মই গৰম পানীয়ে ব্যৱহাৰ কৰোঁ বেছিকৈ। আৰু এতিয়া মই ইয়াত ঢাকনিখন লগাই কিছু সময় সিজিবলৈ দিম। আলুখিনি সিজাৰ পিছত মই হেতাখনেৰে এনেদৰে আলুবোৰ অকণমান ভাঙি দিছোঁ, তেতিয়া খাবলৈ বৰ সোৱাদ হয়। পানীখিনি অকণমান হোৱাৰ পিছত আমাৰ আলুৰ দমখন ৰেডি হৈ গ'ল আৰু এয়া চাওক, মই ভাতৰ লগত আলুৰ দম আৰু 2 পিচ আমৰ আচাৰ লৈছোঁ। এনেকৈ খাবলৈ বহুত টেষ্টি লাগে। আপোনালোকে বাৰু এনেদৰে বনাই খায়নে? মই কিন্তু প্ৰায়ে এনেদৰে বনাই খাওঁ, কাৰণ মোৰ বৰ ভাল লাগে এনেদৰে খাবলৈ।